সকলকে পুনৰবাৰ নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বৃক্ষবন্ধু পৰ্টেলত যিটো ফটো আপলোড দিব দিছে সেইটো কেনেকৈ কৰিব আৰু ফটো যদি আপলোড কৰোঁতে কিবা ভুল হৈছে সেইটো কেনেকৈ ৰিআপলোড কৰিব, লগতে ইয়াৰ সময়সীমা আৰু লগতে চাৰ্টিফিকেটটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, এই সকলো কথা এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। তো ইয়াৰ কাৰণে কি কৰিব, আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ আপোনালোকে কি কৰিব যে বৃক্ষবন্ধু পৰ্টেল বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছতে প্ৰথমতে যিটো ৱেবছাইট আহিব ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ওপৰত যিটো দেখা পাইছে লগইন বুলি, এই লগইনত ক্লিক কৰিব। ইয়াতে আপোনালোকে ইউজাৰ নেমত নিজৰ স্কুলৰ ডাইচ কোড আৰু পাছৱৰ্ডত বৃক্ষবন্ধু স্মল লেটাৰ যিটো উইদাউট স্পেচ লিখিব আৰু কেপচাটো ফিল কৰি আপোনালোকে ইয়াতে লগইনটো কৰি ল'ব। YAUZAA কৰি আপোনালোকে কি কৰিব, ইয়াতে যিটো লগইন আছে লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে নিজৰ স্কুলৰ নাম দেখা পাব, ড্যাশবৰ্ডত আহি যাব। ইয়াতে আপোনালোকে লগইন ইউজাৰ আইডি বাকি ডিটেইলছ দেখা পাব। ইয়াতে তললৈ যদি স্ক্ৰল কৰে ইয়াতে যিটো আছে 10 আছে এন্ট্ৰিজ পাৰ পেজ আছে, এইটোত আপোনালোকে মেক্সিমাম কৰি ল'ব, 100 কৰি ল'ব। ইয়াতে আপোনালোকে তলৰ ফালে গ'লে গোটেই ষ্টুডেণ্টৰ ডাটাখিনি ইয়াতে দেখা পাব। মই ইয়াতে সিকিউৰিটি পাৰপাছৰ কাৰণে মই ব্লাৰ কৰি দি আছোঁ। ইয়াতে মই যিকোনো এটা ষ্টুডেণ্টৰ মই প্লান্টেশ্যনৰ ফটো কেনেকৈ আপলোড কৰিব পাৰিব এইটো দেখাই দি আছোঁ। ইয়াতে যিকোনো এটা ষ্টুডেণ্ট আপোনালোকে ল'ব পাৰে। সাপোজ মই ইয়াতে এটা ল'লোঁ যে এইটো আছে যে 85 নম্বৰ যি আছে মাহিবুৰ খান। ইয়াতে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে ইয়াতে ইয়েলো কালাৰৰ যিটো আছে ইয়েছ নো তাতে ক্লিক কৰিব। ইয়াতে কি আছে হেজ মাহিবুৰ খান প্লান্টেড 7 সিডলিংছ, ইয়াতে আপোনালোকে কি দিব যে হয় ইয়েছ। যেতিয়া আপোনালোকে ইয়েছ কৰিব তেতিয়া আপোনালোকৰ নেক্সট এইটো পেজ খোল খাব। ইয়াতে দেখা পাইছে আপোনালোকে আপলোড প্লান্টেশ্যন বুলি লিখা আছে, তাতে আপোনালোকে কি কৰিব, ইয়াতে যেহেতু আপোনালোকে ফটো আপলোড দিয়া হোৱা নাই ইয়াতে লিখা আছে নো প্লান্টেশ্যন এভিডেন্স আপলোডেড ইয়েট। তো ইয়াতে আপোনালোকে ক্লিক কৰি ফাৰ্ষ্ট ফটো যিটো লিখা আছে ইয়াৰ পৰাও আপোনালোকে আপলোড কৰিব পাৰে, বা ইয়াতে আপলোড প্লান্টেশ্যন যিটো আছে তাতেও ক্লিক কৰিব পাৰে, যিকোনো এক জেগাত কৰিলে হ'ল। ইয়াতে প্লান্টেশ্যনৰ যিটো ডেট আপোনালোকে দিব, 12 তাৰিখ দিলোঁ, সেট ক্লিক কৰিলোঁ। ইয়াতে প্লান্ট নেম অপশ্যনেল এইটো আপোনালোকে দিব পাৰে, নিদিব পাৰে। ইয়াতে যিটো লোকেশ্যন আপোনালোকৰ কাৰেণ্ট যিটো লোকেশ্যন আছে সেইটোহে ইউজ কৰা হ'ব। ইয়াতে যিটো ইয়াতে ফটোৰ যিটো চিম্বল দেখা পাইছে কেমেৰাৰ, ইয়াতে ক্লিক কৰিব। কৰি আপোনালোকে ইয়াতে আপোনালোকৰ মোবাইলত থকা গোটেইকেইটা ফটো অপেন হ'ব, যিটো দৰকাৰ সেইটো সিলেক্ট কৰিব। মই ইয়াৰ পৰা সিলেক্ট কৰি আছোঁ। ইয়াতে যিটো আপোনালোকে ফটো দেখা পাইছে এইটো ইয়াতে মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি ডান লিখা আছে ডান লিখি দিলোঁ। যেতিয়া ডান ক্লিক কৰা হ'ল ইয়াতে আপোনালোকে যিটো দেখা পাইছে 100.jpg মানে ফটোতে সিলেক্ট হৈছে। এতিয়া আপলোড ফটো যিটো আছে তাতে ক্লিক কৰি দিলোঁ। ইয়াতে চাওক আপলোডিং হৈ আছে। প্লান্টেশ্যন ফটো আপলোডেড সাকসেসফুলি। ইয়াতে আপোনালোকে এনেকৈ ফটোটো আপডেট কৰিব পাৰিব। ইয়াতে দেখা পাইছে এইটো। এতিয়া আপোনালোকৰ কি হৈছে যে বহুতৰে কি হৈছে এনেকৈ কৰিছে যদিও আপোনালোকৰ ফটোটো ভুল হৈ গৈছে। এই ফটোটো ভুল হৈ গ'লে কেনেকৈ আপোনালোকে ৰিআপলোড কৰিব পাৰে সেইটো দেখাম। আৰু এটা কথা কৈ থওঁ যে ফটো আপলোড কৰাৰ লগে লগে যে আপোনালোকৰ চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব সেইটো কথা নহয়। আপোনালোকে এটা নটিচ মই দেখাই আছোঁ, অলপ চাব। এই নটিচটোত আপোনালোকে দেখা পাইছে যে যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যন আছিল সেইটো টাইম আছিল আপোনালোকৰ 25 জুলাইৰ পৰা 9 আগষ্টলৈকে 2026, আৰু শ্বিডলিং ট্ৰান্সপৰ্টেশ্যন টু স্কুল কিমানলৈকে হৈছিল যে 6 তাৰিখৰ পৰা 11 তাৰিখলৈকে আপোনালোকৰ বিদ্যালয়ত কি হৈছিল যে যিবিলাক গছপুলি আছে সেইবিলাক হায়াৰ অথৰিটিৰ পৰা কি হৈছে আপোনালোকৰ স্কুলে যিটো গছপুলি আছে সেইবিলাক বিতৰণ কৰা হৈছে। তাৰপিছত 10 জানুৱাৰীৰ পৰা 14 আগষ্ট কি হৈছে গছপুলিবিলাক ৰুব দিয়া হৈছিল। তেতিয়া কৈছে যে ফাৰ্ষ্ট জিঅ'টেক পিকচাৰ আপলোড বাই ষ্টুডেণ্ট, এইটো যিহেতু
ষ্টুডেণ্ট মেক্সিমাম ষ্টুডেণ্টে এইটো আপলোড কৰিব নোৱাৰে, গতিকে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এইবিলাক আপলোড কৰি দিব লাগিব। এইটো 15 তাৰিখৰ পৰা 2 অক্টোবৰ 2026 ভিতৰত কি কৰিব পাৰিব, ফটোবিলাক আপলোড কৰিব পাৰিব। নেক্সট আপোনালোকে ইয়াতে দেখা পাইছে যে সেকেণ্ড জিঅ'টেগ পিকচাৰ আপলোডেড বাই ষ্টুডেণ্ট কিমান, যে 1 জানুৱাৰী টু 26 জানুৱাৰী 2027 ইমানলৈকে আপোনালোকে কি কৰিব পাৰিব, ফটোবিলাক আপলোড কৰিব পাৰিব। যিটো এইটো প্ৰথম ফেজ গ'ল, আৰু ছেকেণ্ড ফেজটো হ'ল যে 1 জানুৱাৰী টু 26 জানুৱাৰী 2027 চন। তাৰপিছতহে আপোনালোকে কি কৰিব পাৰিব, যিটো বৃক্ষবন্ধুৰ চাৰ্টিফিকেট আছে সেইটো ডাউনলোড কৰিব পাৰিব। এতিয়া আহোঁ যে কোনোবা ষ্টুডেণ্টৰ যদি যে ফুল পিকচাৰ আপলোড হৈ গৈছে, সেইটো আপোনালোকে কি কৰিব, যে যিটোত আপোনালোকে ফটোত যিটো কি কৰিছিলে আপলোড কৰিছে সেইটোত যাব, যাই ইয়াতে যিটো আছে এইটো মই আকৌ মানে হোমৰ পৰা দেখুৱাই আছোঁ, যে হোমত গ'লোঁ, ষ্টুডেণ্ট গ'লোঁ, ইয়াতে যিটো আমি এতিয়া আপলোড কৰা হ'ল যে 85 নম্বৰ যিটো আছিল, এইটো আপোনালোকে কি কৰিব, যে এণ্ট্ৰিজ 100 কৰি ল'ব। তাৰপিছত 100টালৈকে আপোনালোকে ষ্টুডেণ্ট চাব পাৰিব। ইয়াতে 85ত যিটো মই আপলোড কৰিলোঁ, যে ইয়াতে দেখা পাইছে যে প্লান্টেশ্যন যিটো আছে, তাতে আপোনালোকে প্লান্টেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব যে ফটোটো দেখা পাইছে, এইটো আমি অলপ আগতে কৰিলোঁ। এইটো ছাপ'জ আমাৰ আপলোড কৰোঁতে কিবা ভুল হ'ল, কি কৰিম, আমি এই ফটোটোত এটা ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াতো যিটো স্ৱাইপ যিটো আছে, মানে ৰিফ্ৰেছ বটম আছে, তাতে ক্লিক কৰিম। ৰিফ্ৰেছ বটমত ক্লিক কৰাৰ লগে লগে কি হৈছে, যে সেই ফটোটো আপোনালোকে ইয়াৰ পৰা কি কৰিব পাৰিব, চেঞ্জ কৰিব পাৰিব। মই নেক্সট এটা ফটো দিলোঁ, ছাপ'জ এই ফটোটো মই দি চেঞ্জ কৰি ল'লোঁ। আপোনালোকে দেখা পাব যে কিছু সময় পিছত এইটো কি হ'ব, ফটোটো চেঞ্জ হৈ যাব। তো এনেকৈ বৃক্ষবন্ধু পৰ্টেলত আপোনালোকে ফটো আপলোড কৰিব পাৰিব। ফটোত কিবা ভুল হ'লে এনেকৈ আপোনালোকে চেঞ্জ কৰিব পাৰিব। আৰু 2027 জানুৱাৰী 26 তাৰিখৰ পিছত যেতিয়া আপোনালোকে ৱেবছাইটটো অ'পেন কৰিব, তেতিয়া আপোনালোকে নিজৰ চাৰ্টিফিকেটটো তাতে দেখা পাব, অপশ্যন পাব, ডাউনলোড কৰি ল'ব পাৰিব। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ আপোনালোকৰ কনফিউজনবিলাক ইয়াতে দূৰ হ'ল। ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ যদি কিবা উপকাৰ হৈছে তেনেহ'লে নিশ্চয় এটা লাইক কৰিব দিব। চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আগন্তুক পাবলৈ ধন্যবাদ।